নমস্কাৰ খবৰৰ মজিয়াত মই স্মৃতি প্ৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এই বিশেষ অনুষ্ঠানত উপস্থিত আছে এজন বিশেষ ব্যক্তি। আসলতে মই সেই বিশেষ ব্যক্তিজনক আপোনালোকৰ আগত পৰিচয় দিয়াৰ কোনো প্ৰয়োজন বোধ কৰা নাই, কাৰণ ইতিমধ্যে তেওঁ সমগ্ৰ ভাৰততে তেওঁৰ নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে। হয়, আপোনালোকৰ সকলোৰে চিনাকি ৰূপম দত্ত দাদা আমাৰ মাজত আজি উপস্থিত আছে। প্ৰথমতে তেওঁক আজি আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। আজি আপুনি টিয়কলৈ আহিছে। আমি গম পাইছিলোঁ যে আপুনি টিয়কত আগতেও আহিছে বা ইয়াত থাকিছে। কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত টিয়কলৈ আহি অনুভৱ? টিয়কখনটো মোৰ একদম নিজৰ জেগা। মই এনেকুৱা টিয়কত আহিলে মোৰ এনেকুৱা নালাগে কেতিয়াও যে মই তিনিচুকীয়াৰ বাহিৰত আছোঁ। ইয়াৰ যিখিনি ল'ৰা আছে আমাৰ জগদৰৰ ল'ৰাখিনি, তেওঁলোকৰ টিয়কৰ এটা স্পৰ্টছ ক্লাব বুলি ক্ৰিকেট টীম আছিলে। আমি তেওঁলোকৰ লগতো খেলিছোঁ, তেওঁলোকৰ এগেইনষ্টতো খেলিছোঁ, আৰু ইয়াত থকা হাজৰিকা দাহঁতৰ লগত মোৰ খুব ভাল ৰিলেশ্যন। তো ইহঁতি মোলৈ ফোন কৰিয়ে থাকে, ময়ো ইহঁতলৈ ফোন কৰোঁ। আমাৰ যোগাযোগটো সেই আজি 15-12 বছৰৰ পৰা এই যোগাযোগটো টিয়কৰ লগত আছে। আজি আৰু এনেকুৱা এখন জেগাত, সেইখন যিখন ফিল্ডত মই খেলি গৈছোঁ তাতে ফুটবল খেল এখন হৈ আছে, তালৈ মোক মাতিছে। ইয়াতকৈ আৰু ডাঙৰ সৌভাগ্য কিবা হ'ব পাৰে নেকি? বঢ়িয়া, আল্টিমেট। আপোনাৰ ইতিমধ্যে এখন কিতাপ সকলোৱে আদৰি লৈছে, সৰুৰ পৰা ডাঙৰলৈকে। এইটো আপোনাৰ আচলতে এটা বিশেষভাৱে সফলতা বুলি ক'ব লাগিব। আপুনি কেনেকৈ আৰম্ভ কৰিলে? যে আপুনিতো এজন ড্ৰাইভাৰ আছিলে, কিন্তু ড্ৰাইভাৰৰ পৰা আপুনি ভাবিছিলে নেকি লেখক হ'ম বুলি কেতিয়াবা? নাই, সেইটোতো মই সপোনতো ভবা নাই। মানে দিঠকটো বাদেই দিয়া, মই সপোনতো ভবা নাই যে মই কেতিয়াবা এনেকৈ কিবা এটা লিখিম। আৰু লেখক বা সাহিত্যিকটো মই এতিয়াও হোৱা নাই। সেইটো মই বাৰম্বাৰ কৈ আহিছোঁ, লেখক বা সাহিত্যিকৰ শাৰীত মই নপঢ়োৱে, আৰু সেইখিনি কোৱালিটিও নাই মোৰ ওচৰত। মই এইখন লিখিম বুলি একচুৱেলি লিখা নাছিলোঁ। মই লিখিছিলোঁ ড্ৰাইভাৰসকলৰ জীৱনশৈলীৰ ওপৰত, মানে ড্ৰাইভাৰসকলে কেনেকৈ নিজৰ জীৱনটো চলায়, তেওঁলোকে কিমান কষ্ট ঘাট প্ৰতিঘাত পাৰ কৰে, সেইটো মানুহক জনাবৰ কাৰণেহে মই এইখন লিখিছিলোঁ। তাকো ফেচবুকত মই আছামিজ ফেচবুক বুলি এটা গ্ৰুপ আছে, তাত দি আছিলোঁ। তাত প্ৰথম দিওঁতে ব্যাপক সঁহাৰি পালে মানুহৰ। যেতিয়া মানুহৰ সঁহাৰি পালোঁ, তাৰপিছত মই ইটো সিটোকে বাছৰ বহুত কথা লিখি গ'লোঁ। সেইবোৰ লিখি থাকোঁতে তাত মই দুই এটা প্ৰেম কাহিনীও মই দিলোঁ, য'ত মোৰ জীৱনৰ লগত জড়িত আছিলে। কিন্তু কাহিনীৰ তাগিদাত তাৰ সময়খিনি অলপ সালসলনি কৰিবলগীয়া হৈছে, কিন্তু অনুভৱখিনি সেইখিনিয়ে আছিলে। তো আমাৰ অসমীয়া ভাষাৰ ছফ্টৱেৰ বিকাশ কেন্দ্ৰ অনিল বৰুৱাই কেনেকৈ এইখিনি পালে, ফেচবুকতে তেওঁ পাই তেওঁ জোৰ জবস্তি মোৰ পৰা এইখিনি লৈ গ'ল যে মই কিতাপ বনামেই এইখন। মই কাৰণ উপন্যাস মই কেতিয়াও পাব্লিছ নকৰোঁ, কিন্তু এইখন মই কৰিমেই, এইখন কিতাপে মানে কিবা কিবি কৰিব মই জানো। তেওঁ জোৰ জবস্তি মোৰ পৰা লৈ গ'ল, তিনিচুকীয়ালৈ আহিলে, আহি মোৰ পৰা লৈ কিতাপ বনোৱাৰ পিছত ইমান অভূতপূৰ্ব সঁহাৰি পাব বুলিতো মই সপোনতো ভবা নাছিলোঁ। আচৰিত কি হৈ গ'ল জানো, মই পাত্তাই পোৱা নাই। হয়, সঁচাকৈ ভাল লাগিছে আমাৰো, কাৰণ বৰ্তমান সময়ত এটা কথা শুনা যায় যে কিতাপৰ প্ৰতি মানুহৰ আগ্ৰহটো কমিছে নেকি, কিন্তু আমি এইখন গ্ৰন্থৰ পৰা আমি প্ৰমাণ পাইছোঁ যে কিতাপৰ প্ৰতি মানুহৰ আগ্ৰহ কমা নাই। আচলতে যদিহে লেখকে পঢ়ুৱৈৰ মনত যদি সাঁচ বহাব পাৰে, নিশ্চয় কিতাপৰ আগ্ৰহ যিটো সেইটো সদায় থাকিব। আৰু এইখিনিতে এটা মই কথা জানিব বিচাৰিছোঁ, আপুনি কিতাপখন লিখিবৰ সময়ত বা লিখি থাকোঁতে তেনেকুৱা আপোনাৰ জীৱনত অনুপ্ৰেৰণা দিয়া কোনোবা ব্যক্তি আছিলে নেকি? নাই, তেনেকুৱা অনুপ্ৰেৰণা দিয়া ব্যক্তিটো অজস্ৰ আছে। মোৰ বাইদেউ আছে। মোৰ বাইদেৱে মোৰ বহুত কাহিনী মনত পেলাই দিছিলে, কাৰণ মই বাছত আহি যিবোৰ উল্লেখযোগ্য কাহিনী থাকে মই মোৰ লগৰ ল'ৰা ছোৱালী, মোৰ বাইদেউ, মোৰ ৱাইফ, মোৰ ছোৱালী ল'ৰা ছোৱালী, তেওঁলোকৰ লগত শ্বেয়াৰ কৰোঁ। মই সিহঁতক বহুত সুধিছিলোঁ, কাৰণ এটা মানুহৰ পক্ষে সম্ভৱ নহয় যে ইমান কথা মনত ৰখা। আৰু মই কেতিয়াও কাহিনী লিখিম বুলি মইতো ভবা নাছিলোঁ। মই যদি কেতিয়াবা আগতে ভাবিলোহেঁতেন গাড়ী চলাই থাকোঁতে কাহিনী লিখিম, অজস্ৰ কাহিনী দিব পাৰিলোহেঁতেন, বিৰাট ধুনীয়া হ'লহেঁতেন, আৰু কিতাপখন ইয়াতকৈ 10 গুণ বেছি ভাল হ'লহেঁতেন। কিন্তু মই কোনোদিন ভবা নাছিলোঁ। তেনেকৈ মোৰ ঘৰত মোৰ মা, মোৰ বাইদেউ, তাৰপিছত মোৰ ৱাইফ, তাৰপিছত মোৰ ডাঙৰ ছোৱালী মানি, তাৰপিছত মোৰ খাছ ফ্ৰেণ্ড একদম ক্লাছ 1ৰ পৰা মনালিছা বৰা, তাৰপিছত মৌচুমী চাংকাকতি, তাৰপিছত মুনমি, তাৰপিছত সীমা, তাৰপিছত যদু, কুলু, এইবোৰ আমাৰ আছামিজ ফেচবুকৰ যিখিনি এডমিন আছে তেওঁলোকে, তাৰপিছত ৰূপাঞ্জলি চেতিয়া, এনেকৈ এইখিনি মানুহে মোক বহুত বেছি মানে উৎসাহ দিলে। কিছুমান ক্ষেত্ৰত মোৰ বাক্যৰ গাঁথনি কিছুমান ভুল আছিলে। ৰূপাঞ্জলি চেতিয়াই মোক ক'লে যে দাদা এনেকুৱা শব্দৰ পিছত এনেকুৱা শব্দবোৰ নালাগে, সেইখিনি আপুনি চালে আপোনাৰ চব ঠিক হৈ যাব। তেনেকৈ বহুত শিকিলোঁ। মই একচুৱেলি এইখন শিকি থাকোঁতেহে লিখিবলৈ শিকিছোঁ। মই তাৰ আগতে সঁচাকৈ একদম জিৰ' আছিলোঁ, একোৱে নাজানিছিলোঁ। হিৰ' নাই হোৱা, কিন্তু মানুহে মোক মৰম কৰিছে, অজস্ৰ মৰম কৰিছে। হিৰ' হ'ম, টাইম আছে, কিন্তু মই হিৰ' তেতিয়া হ'ম যেতিয়া মই কাৰোবাৰ কাৰণে ৰাইজৰ কাৰণে মই কিবা এটা কৰিব পাৰিম, সেইদিনা মই নিজে এনাউন্স কৰিম মই আজি হিৰ' বুলি। এতিয়া মই যে হিৰ' চিৰ নহ'ব নি,
সঁচাকৈ নহয় মই হিৰ'। ঠিক আছে বাৰু আপুনি বিশেষকৈ ড্ৰাইভাৰৰ ওপৰত এইখন কিতাপখন লিখিলে ড্ৰাইভাৰসকলৰ বাবে কিছুমান মানুহৰ মনত এটা মানে বেলেগ হেৰি থাকে সেইটো আপুনিও জানে ড্ৰাইভাৰ হিচাপে কিন্তু আপুনি ভাবে নেকি যে আপোনাৰ যিখন গ্ৰন্থ লিখিলে সেই ড্ৰাইভাৰৰ ওপৰত লিখাৰ পিছত ড্ৰাইভাৰৰ প্ৰতি যি মনোভাৱ সেই মনোভাৱটো কেনেবাকৈ সলনি হ'ব নেকি? ডেফিনেটলি মোৰ মেইন উদ্দেশ্যই আছিল সেইটো তোমাৰ এতিয়া মোক আজি আমাৰ বৰুৱাদা বুলি যে কওঁ বিয়াত মুখত বেয়া মাতে নেটৱৰ্কৰ ড্ৰাইভাৰ বুলি তাত কাহিনী লিখা আছে বৰুৱাদাই আজি ফোন কৰিলে ৰূপম ভাই তুমি একদম বুকু জিকাই দিলা আজিকালি বোলে বুকু ফিন্দাই খোজ কাঢ়োঁ মই এতিয়া SBTত আছোঁ মই বোলো মানুহে থেংক ইউ দিছে নে চবেই বোলে একদম থেংক ইউ দিছে ভালকৈ দিছে আজিকালি আমিও বোলে ড্ৰেছ একদম টিপটপ থাকোঁ একচুৱেলি কথাটো কি হয় তোমাক তুমি বহুত সৰু হ'বা তুমি বুলি কৈছোঁ তোমাক মানুহে বেয়া ব্যৱহাৰ যেতিয়া কৰিব তুমি যেতিয়া তাৰ যোগ্য হ'বা ড্ৰাইভাৰসকলেও ইমান সুযোগ্য নহয় যে তেওঁলোকৰ ভাল মানুহখিনিক কোনোবাই বেয়া ব্যৱহাৰ কৰিব ড্ৰাইভাৰসকলে অসভ্যামি কৰি থৈছে এটা টাইমত বহুত বেছি তো সেই অসভ্যামিবোৰৰ কাৰণে আজি আমি ভুগিবলগীয়া হৈছে এতিয়া মই ড্ৰাইভাৰ হেণ্ডিমেনখিনিক যোৱাবাৰ মই SBTত কৈছোঁ যে যদি সন্মান পাবলৈ আছে সন্মান কৰিবলৈ শিক পেচেঞ্জাৰৰ লগত ভাল বিহেভ কৰ ড্ৰেছ পাতি ভাল কৰ ভদ্ৰকৈ থাক মুখৰ মাত কথা অলপ ঠিক কৰ তো একপক্ষীয়ভাৱে একো নহয় দুই পক্ষৰ ফালৰ পৰা ভাল হ'লেহে তেওঁলোকে ভাল মাত পাব আৰু পেচেঞ্জাৰেও ভাল পাব তো চেঞ্জটো মই বহুত দেখিছোঁ চেঞ্জ আহিছে ধন্যবাদ আৰু যেতিয়া আপোনালোকে গাড়ী চলাই থাকে সেইটো টাইমত কেতিয়াবা হৈ যায় পথ দুৰ্ঘটনা সংঘটিত হয় আপোনাৰ জীৱনত তেনেকুৱা কিবা দুৰ্ঘটনাৰ লগত আপুনি জড়িত হৈছে নেকি? ডাইৰেক্টলি মোৰ লগত মই আজিলৈকে এক্সিডেণ্ট একো হোৱা নাই মোৰ গাড়ী ক'তো লগাও নাই আজিলৈকে হোৱা নাই আপুনি কেতিয়াবা পথ দুৰ্ঘটনা হওঁতে যদিও ড্ৰাইভাৰজনৰ গাত কেতিয়াবা হয়তো থাকিব পাৰে দুখ কিন্তু কেতিয়াবা নাথাকিবও পাৰে কিন্তু সেই সময়তো সামাজিকভাৱে তেওঁলোককে দুখী সজোৱা হয় সেই বিষয়ত আপুনি কি ক'ব? মই সেই বিষয়ে সেইটোৱে মই কথা কৈছোঁ আমি তোমাক একদম চিম্পুলকৈ এটা কথা কৈছোঁ যেতিয়া আমাৰ মানুহ মাত্ৰে ভুল পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যি জীৱনত ভুল কৰা নাই এজন শিক্ষকে যদি কিবা এটা ভুল কৰে আমি কেতিয়াবা মনত ভাব আহেনে তেওঁক মাৰিব লাগে আমাৰ ভুলতো নাহে আমি সন্মানে কোনো মানে মানুহে তেওঁৰ কথা সেইটো ভাবিবই নোৱাৰে আমি শিক্ষকসকলক ভগৱান জ্ঞান কৰোঁ কিয়নো মোৰ মা দেউতা দুইজন শিক্ষক আছিলে কিন্তু এটা ড্ৰাইভাৰ সৰু এটাও যদি ভুল কৰে প্ৰথম শব্দটো ওলাই ড্ৰাইভাৰটোক মাৰ ক'ত গ'ল ড্ৰাইভাৰটো মাৰ সেই ট্ৰেইনটো চেঞ্জ কৰিবই লাগিব এইটো নহ'ব কাৰণ এজন ড্ৰাইভাৰে সেইবোৰ কাম কৰি নিজৰ পৰিয়াল পোহপাল দিয়ে নিজে জীয়াই থাকে তো এজন মানুহে যেতিয়া নিজৰ কৰ্তব্য কৰে নিজৰ কাম কৰে তাত ভুল হোৱাটো 100% চান্স থাকে কিয়নো এটা মেচিন চলাই তেওঁ মেচিনত বহুত ভুল হ'ব পাৰে তোমাৰ টাইমত ব্ৰেকডাল নামাৰিলে এক্সিডেণ্ট হ'ব তোমাৰ কেতিয়াবা গাড়ী ফল্টৰ কাৰণেও প্ৰব্লেম হ'ব পাৰে তো মাৰপিট কৰিব নালাগে ড্ৰাইভাৰক পুলিচ আছে আইন আছে প্ৰশাসন আছে তেওঁলোকে তাক শাস্তি দিব যদি তেওঁ সি ক্ৰাইম কৰিছে মই আটাইতকৈ তোমাৰ দুখ লাগিব বেছিভাগ এক্সিডেণ্টতকৈ বেছি ড্ৰাইভাৰ মানুহৰ মাৰ খাই মৰে আটাইতকৈ দুখৰ কথা সেইটো এইটো চেঞ্জ কৰিবই লাগিব ড্ৰাইভাৰসকলৰ বৃত্তিটোক মানুহে সন্মান কৰক তেওঁলোকেও ভালকৈ কৰিব মই কথা দিছোঁ তেওঁলোকেও ভালকৈ নিজৰ ডিউটি কৰিব কাৰণ ড্ৰাইভাৰসকলৰ ওপৰত পূৰা সম্পূৰ্ণ দায়িত্ব মোৰ ওপৰত আহি পৰিছে এতিয়া ড্ৰাইভাৰসকলৰ লগত তো ড্ৰাইভাৰসকলো ভাল হ'ব আৰু মানুহৰ মাজতো এইটো ভাৱ একদম চেঞ্জ কৰিব লাগিব যে কিবা এটা হ'লে ড্ৰাইভাৰজনক মাৰপিট কৰাটো বা গালি পৰাটো ঠিক আছে ধৰি পেলাই পুলিচত দিয়ক পুলিচ আছে আইন আছে প্ৰশাসন আছে মানুহে মাৰপিট কৰিব নালাগে কাৰণ অসহায় হৈ যাওঁ মই তিনিচুকীয়াৰ পৰা আহিম আজি তিয়কতে যদি মোৰ কিবা এটা হয় ইয়াৰ ল'ৰাখিনি ধৰি মোক যদি মই ড্ৰাইভাৰ হিচাপে মোক মাৰে মই কাৰ সহায় বিচাৰিম মই ক'লৈ যাম সেইকাৰণে ড্ৰাইভাৰসকল মানে নিসহায় হৈ যায় তো এই ট্ৰেইনটো চেঞ্জ কৰিব হ'ল মই সেইটো কাৰণে মই বাৰে বাৰে আপিল কৰিছোঁ যে ড্ৰাইভাৰসকলক তেওঁলোকৰ শ্ৰমৰ মৰ্যাদা দিয়ক ড্ৰাইভাৰ যিটো বৃত্তি এই বৃত্তিটোক মৰ্যাদা দিয়ক আৰু তাৰ কাৰণে ড্ৰাইভাৰসকলেও চেঞ্জ হওক মই কৈছোঁ অসমখন সোণৰ অসম হ'ব বিৰাট ভাল হ'ব ধন্যবাদ জনাইছোঁ আপুনি আজি যি আমাৰ মূল্যৱান এই সময়কণ দিলে আপোনাৰ ইমান ব্যস্ততাৰ মাজতো তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ শেষত আমি আৰু এটা জানিব বিচাৰিছোঁ যে আপুনি আপোনাৰ এই যিখন প্ৰথম গ্ৰন্থ প্ৰকাশ পালে আৰু এইখনৰ পিছত আপুনি আৰু কিবা প্ৰকাশৰ বাবে সাজু কৰিছে নেকি? মই ইমান সোনকালে সাজু কৰা নাই মই লিখিছোঁ মোৰ অন্তৰৰ মাজেৰে বুলি এতিয়া মই নাম দিছোঁ এখন সেইখন প্ৰথম অলপ 2-3টামান পেজ লিখিলোঁ তাৰপিছতো এইবোৰ মানুহৰ আদৰ আশ্বাসতে মই লিখিবই পৰা নাই সময়ে পোৱা নাই ঘূৰিয়ে ফুৰিছোঁ মই সেইখন লিখিম মহাবাৰ যেনে তেনে উলিয়াব লাগিব সেইখন ভাল হ'ব ধন্যবাদ জনাইছোঁ আজি আপুনি আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে